বন্ধু-বান্ধৱীসকল ঠিক কেইদিনমান আগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে মঞ্চত সংগীতানুষ্ঠান কৰি থকাৰ সময়তে এগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গক আহি মঞ্চতে সাবত মাৰি ধৰে। ঠিক একেদৰে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 অনুষ্ঠিত হৈছিল। তাত সংগীতানুষ্ঠান কৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। আচুৰ্য বৰপাত্ৰই সংগীতানুষ্ঠান কৰি থকাৰ সময়তেই এগৰাকী দুৰ্দান্ত অনুৰাগীয়ে আহি ষ্টেজৰ ওপৰতে ফুলৰ থোপা দি আচুৰ্য বৰপাত্ৰক আলিংগন কৰে। আপোনালোকে সেই ভিডিঅ' ক্লিপটো সম্পূৰ্ণৰূপে চাই লওকচোন এবাৰ। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।